क'क्राझारनि इउपिपिएल हानजानि मिरु मावख'आव सिनियर सेक्रेटारि चिन्मय देआ हानजानिफ्राय होखारजानाय मावख' नेहाथारि कमल आजादआ खौरां बिजोङाव इउपिपिएल हानजानि माखासे खोथा बुंनायनि हेंथा खालामनानै खौरांगिरि मेल खुंदों। इउपिपिएल हानजानि मावख' नेहाथारि कमल आजादखौ फेसबुकआव दोलोनि हेंथा बाथ्रा बुंनायनि उनाव इउपिपिएल हानजानि संबिजित बादियै हानजायाव सावरायनानै थिरांथा लानायनि उनावसो होखारनाय जादों होनना खौरांगिरि मेलनि गेजेरजों चिन्मय दे बिथाङा ओरैबायदि फोरमायो। দলৰ তৰফৰ পৰা আজি এটা বিশেষ কাৰণত আপোনালোকক ইয়াত মতা হৈছে। ইয়াৰ কাৰণটো হ'ল যে আমাৰ দলে আলোচনা বিবেচনা কৰি এটা সিদ্ধান্ত মৰ্মে আমি আমাৰ দলৰ তৰফৰ পৰা কমল আজাদ বুলি আমাৰ দলৰে অফিস সেক্ৰেটাৰী এজনক আমি দলৰ পৰা বহিষ্কাৰ কৰিছোঁ। কাৰণ কিছু দলবিৰোধী কাম দেখা গৈছে, যেটো আমাৰ ইউপিপিএল দলৰ কনষ্টিটুৱেঞ্চিৰ পেজ নম্বৰ 16 চেপ্টাৰ 17 ইয়াত ডিচিপ্লিনাৰী একশ্যন বুলি এটা আমাৰ ধাৰা আছে। তাত পেজ নম্বৰ 17 আৰ্টিকেল 16 1 নম্বৰ carrying any propaganda against any program or decision of the party। তো এই আমাৰ পাৰ্টিৰ এগেইনষ্টত কিছুমান প্ৰপগণ্ডা যে দিছিল, সেইটোৰ ওপৰত বেছ কৰি আমাৰ দলীয় নেতাসকলে আলোচনা বিলোচনা কৰি তেওঁক দলৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত মৰ্মে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে। এই দলৰ পৰা যে বহিষ্কাৰ কৰা হৈছে সেইখিনিত মোৰ চহী আছে। চিন্ময় দে সিনিয়ৰ অফিস সেক্ৰেটাৰী। আমাৰ 6জন ইউপিপিএল দলৰ চেণ্ট্ৰেলৰ অফিস সেক্ৰেটাৰী 6জনৰ ভিতৰত মই সিনিয়ৰ। এই সিনিয়ৰ লেখা কাৰণেও তাৰ আপত্তি আছিল। সেইটো পৰ্টেল মিডিয়াৰ মাজত আজি দেখা গ'ল। এই কামাল আজাদে মোক মানে অফিস চকীদাৰ বুলি উল্লেখ কৰি আৰু অফিসত চাহ পানীৰ যোগান ধৰা বুলি কৈছে। আজি ইউপিপিএল দলৰ জন্মদাতা মই, আজি মোক চকীদাৰ বুলি কৈ আছে। তো গতিকে তাৰ কিমান দূৰ চিন্তা ধাৰণা মই সেইটো গম নাপাওঁ। ই কোন এংগেলত কিহৰ বেচিছত এনেকা কথা ক'ব পাৰিছে। তো এইটো উদ্দেশ্য লৈ মই আপোনালোকক ইয়াত মাতি ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যে আজি বহুতে আমাৰ ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বহুতে চকীদাৰ বুলি কৈছিল বা চাহ বেচা বুলি কৈছিল। তাত কিন্তু তাৰ একো 1 ইঞ্চিও মানে লছ হোৱা নাই, সন্মানত কোনো লছ হোৱা নাই। তো গতিকে আজি কামাল আজাদ নিচিনা মানুহে যদি মোক এই ধৰণৰ এটা কথা ক'ব পাৰে, তাত মই ভাবোঁ যে মোৰ কোনো ক্ষতি নহ'ব। কাৰণ মই আজিৰ নহয়, মই ইউপিপিএল দলৰ ফাউণ্ডাৰে অকল নহয়, মই বহুত পুৰণা, মই উপেন্দ্ৰ আমোলৰ সুযোগ পোৱা একেলগত কাম কৰি অহা সেই তাহানি কালৰ পৰা মই আজিলৈকে ধৰি আছোঁ। গতিকে শ্ৰীৰামপুৰৰ পৰা শদিয়ালৈকে মোক নিচিনা মানুহ বহুত কমে আছে। চবে জানে মোৰ কেৰেক্টাৰ কি। আজি এই কামাল আজাদ ক'লেও মোৰ কোনো ক্ষতি নহয়। গতিকে তেওঁ যিটো আমাৰ সংবিধানৰ বাহিৰত কাম কৰিছে, যিটো পৰ্টেল মানে চব কথাই মানে এই পৰ্টেল মিডিয়াৰ মাজত দি এখেতে ওলাই দিয়ে, এই কিছুমান কথা ক'ব নোৱাৰা কথাবিলাকো কৈ থাকে। সেইকাৰণে আমাৰ দলীয় নেতৃত্বই ডিচিশ্যন লৈ পেলাই তেওঁক দলৰ পৰা বহিষ্কাৰ কৰিছে। আমাৰ দলৰ একো ক্ষতি নহয়, তেওঁ চেষ্টা কৰিলেও নোৱাৰিব। তেওঁ ক'লে যে হ'ব সেইটোও নহয়, তেওঁ যদি চেষ্টাও কৰে তথাপি নোৱাৰিব আমাৰ দলীয় ক্ষতি কৰিবৰ কাৰণে। আজি ইউপিপিএল দলৰ যিটো উত্থান, যিটো ৰাইজৰ মাজত যিটো প্ৰচাৰ হৈছে, ৰাইজৰ অন্তৰত যেনেকা মানে গাঁঠি লৈছে, গতিকে তেওঁৰ নিচিনা মানুহে আমাক কোনো ক্ষতি কৰিব নোৱাৰে আমাৰ দলত।